वक्रतुंड महाकाय सूर्यकोटि समप्रभ निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। নমস্কাৰ। বেদিক এষ্ট্ৰলজি আছামৰ সকলো বন্ধু বান্ধৱীলৈকে মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈ আহিছোঁ আপোনালোকলৈ আজি দিনটোৰ দিনপঞ্জী। আজি 9 ফাগুন শনিবাৰ 1431 ভাস্কৰাব্দ, ইংৰাজীৰ 22 ফেব্ৰুৱাৰী 2025 চন, ভাৰতীয় আজি 3 ফাগুন আৰু মং 23 চাৱান। আজি সূৰ্যোদয় প্ৰাতঃঘণ্টা 5:53:48 আৰু সূৰ্যাস্ত সন্ধ্যা 5:14:45 ব্ৰহ্মমুহূৰ্ত ঠিক সূৰ্যোদয়ৰ 48 পূৰ্বৰ সময়খিনিয়েই যোগ সাধনা, জপ তপ, বীজমন্ত্ৰৰ সাধনাৰ কাৰণে অতি উত্তম সময়। আৰু আজি তিথি হ'ল কৃষ্ণা নৱমী তিথি, দিনৰ 1:19:42 আছে। আজি নক্ষত্ৰ হ'ল জ্যেষ্ঠা, সন্ধ্যা 5:40:18 আৰু আজিৰ যুগ হ'ল হৰখন যুগ, দিনৰ 11:55:54 আৰু কৰণ গড় কৰণ। হৰখন যুগত জন্ম জাতক প্ৰসন্ন মনৰ আনন্দবান হয়, জাতক সৌভাগ্যশালী আৰু ৰাজমান্য হয়, বিদ্যাবান শাস্ত্ৰজ্ঞ হয়। গতিকে আজি শুভ যুগ, যিকোনো মাংগলিক যাত্ৰা শুভ কাৰ্য আদিৰ ক্ষেত্ৰত এই যুগ অতি উত্তম। আৰু এতিয়া চাওঁ হওক আজিৰ গ্ৰহগণৰ অৱস্থান। আজি ৰবি, বুধ আৰু শনি একেলগে কুম্ভ ৰাশিত বহি আছে। মংগল আছে মিথুন ৰাশিত বক্ৰী হৈ, বুধ আৰু বৃহস্পতি আছে বৃষভত, শুক্ৰ আৰু ৰাহু বহি আছে মীন ৰাশিত, কেতু কন্যাত, আৰু আজি চন্দ্ৰ বহি আছে বৃশ্চিক ৰাশিত। গতিকে আজিৰ জন্মজাতকৰ ৰাশি হ'ব বৃশ্চিক ৰাশি, বিপ্ৰবৰ্ণ, বৰুণ যোগ, দেৱাৰীগণ, হৰিণৰ অস্থি, অস্তোত্তৰী শনি আৰু বিংশোত্তৰী আজি বুধৰ দশা। সন্ধ্যা 5:40:18 যোৱাত ধনুষ ৰাশি হ'ব। ক্ষত্ৰিয় বৰ্ণ, গন্ধৰ্বৰ অস্থি, বিংশোত্তৰী কেতুৰ দশা। আৰু আজি আদ্য ঋতু হ'লে 3মহীয়া পতিহীনা যুগ, মৰণত দোষ একপাত, যাত্ৰা আজি মধ্যম সিদ্ধি যুগ, পূবে যাত্ৰা নাই, দিনৰ 9:43:42 যোৱাত উত্তৰেও যাত্ৰা নাই, দিনৰ 1:19:42 যোৱাত যাত্ৰা নাই, পাপ যুগ আদি দোষ আছে। আৰু যিহেতু আজি শনিবাৰ, কোনো যাত্ৰাত যদি আপোনালোকৰ যাব লগা হয় তেনেহ'লে মুখত অকণমান আদা আৰু যাত্ৰা মংগলৰ এই মন্ত্ৰটো এবাৰ জপ কৰক, সোঁ ভৰিখন দি আগবাঢ়ি ওলাই যাওক, আপোনালোকৰ যাত্ৰা শুভ হ'ব। আৰু আজি শুভ কৰ্ম আৰোগ্য স্নান। খাদ্যত আজি লাও আৰু দিনৰ 1:19:42 যোৱাত কলমৌ শাক, কেৰেলা খোৱা নিষেধ। যোগিনী আজি পূবত আৰু দিনৰ 1:19:42 যোৱাত উত্তৰত। আজিৰ কালবেলাৰ সময় হ'ল ৰাতিপুৱা 7:20:34 আছে আৰু আবেলি 3:52:42 পৰা 5:18:03 পৰ্যন্ত। আৰু আজিৰ কালৰাত্ৰি হ'ল নিশা 6:52:42 আৰু শেষ নিশা 4:20:36 পৰা 5:54:25 গতিকে বৰ্জন কৰক সকলো মাংগলিক যাত্ৰা শুভ কাৰ্য আদিৰ ক্ষেত্ৰত এই কালবেলা আৰু কালৰাত্ৰিৰ সময়খিনি। আজিৰ অমৃত যুগ হ'ল ৰাতিপুৱা 9:35 পৰা 12:43 আৰু ৰাতি 7:52 পৰা 10:19 11:57 পৰা 1:35 আৰু 2:24 পৰা 4:02 গতিকে যিকোনো মাংগলিক যাত্ৰা শুভ কাৰ্য আদিৰ ক্ষেত্ৰত অমৃত যুগ অতি উত্তম। আজি নৱমীৰ একনিষ্ঠ সন্দীপন আৰু দশমীৰো সন্দীপন। লখিমপুৰ বিষ্ণু প্ৰসন্ন হাজৰিকা, নগাঁও মাজজাজৰি কুৰ্হিমাৰী সত্ৰৰ সত্ৰাধিকাৰ ভৱেন্দ্ৰনাথ দেৱ মহন্ত আৰু লখিমপুৰ উত্তৰ কাঠনি আধাৰ সত্ৰৰ মাণিক চন্দ্ৰ গোস্বামী তিৰুভাৱ তিথি। ধনী কবি বিনন্দ চন্দ্ৰ বৰুৱা আৰু জীৱন শিল্পী আদ্য শৰ্মাৰ আজি স্মৃতি দিৱস আছে। আন্তঃৰাষ্ট্ৰীয় মহিলা দিৱসো। আৰু এতিয়া চাওঁ আহক আজিৰ চন্দ্ৰৰ অৱস্থানৰ ওপৰত বিচাৰ কৰি ৰাশিফল। মেঘ পাৰিবাৰিক সুখ, বৃষ বন্ধুৰ হানি, মিথুন সন্মান হানিৰ ভয়, চাই চিতি চলিব, নিজৰ বাণী সংযম কৰক। কৰ্কট সম্পদ লাভ, সিংহ সামগ্ৰী লাভ, কন্যা উত্তেজনা, তুলা ভোগ বিলাস লাভ, বৃশ্চিক আঘাত প্ৰাপ্তিঘাত,
গতিকে আপোনালোকে আজি চাই চিতি চলক। ধনু ৰাজনীতিজ্ঞ ভয়, মকৰ অগ্নিভয়, কুম্ভ ক্ষমতা লাভ, মীন ক্ষতিৰ সম্ভাৱনা। গতিকে চাই চিতি চলক। বন্ধু বান্ধৱীসকল, এয়া আছিল আজি দিনটোৰ দিনপঞ্জী। ধন্যবাদ।